BTR গভৰ্ণমেণ্টৰ দ্বাৰা গঠিত যি এডুকেশ্যন এডভাইজাৰী বৰ্ড যি কমিটি, সেই কমিটি কিছুমান BTR অঞ্চলত এডুকেশ্যনৰ ক্ষেত্ৰত কিছুমান কৰিবলগীয়া কামবিলাক আমি কৰি আছোঁ। আৰু সেই মৰ্মে আমি যোৱা 2 মাহ ধৰি কলেজৰ শিক্ষকবিলাকৰ কিছুমান প্ৰমোশ্যন, কেছ প্ৰমোশ্যন আৰু কিছুমান ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ কামবিলাক আমি কৰি আছিলোঁ। তাৰপিছত কিন্তু আমি বহুত চেষ্টা কৰিও আমি সফল হ'ব পৰা নাই। কিছুমান মানে অফিচিয়েল আমাৰ ছেক্ৰেটাৰিজ বা অফিচত কাম কৰা মানুহবিলাকৰ কিছুমান সমস্যা দেখা দিয়াৰ কাৰণে আমি এইবিলাক কাম আজিলৈকে আমি কাম কৰি দেখুৱাব পৰা নাই। কাৰণ আমি দেখিছোঁ যে যেতিয়াই আমি ছেক্ৰেটাৰীবিলাকৰ ওচৰত আমি যাওঁ এই কেছ প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ সম্পৰ্কে কলেজ শিক্ষকবিলাকৰ, তেতিয়া মানে এওঁলোকে গভৰ্ণমেণ্টৰ দ্বাৰা মানে আসাম গভৰ্ণমেণ্টৰ কিছুমান চিঠি বাধা দিয়াৰ চিঠি আছে বুলি তেওঁলোকে আমাক কৈ আছিলে। তাৰপিছত আজি আমি কিন্তু অফিচত গৈ আমি এই চিঠিবিলাক আমি উলিয়ালোঁ, কি চিঠিটো একচুৱেলি দিছে আসাম গভৰ্ণমেণ্টৰ পৰা। কিন্তু এতিয়া আমি দেখিছোঁ কি যে আমাৰ অসমৰ যিটো মাননীয় শিক্ষামন্ত্ৰী তেখেতে আমাৰ BTC চিফ তেখেতলৈ লিখা এটা চিঠিয়ে আমি পালোঁ। আৰু সেইটো আমি দেখিলোঁ যে এইটো হয়তো ইণ্ডিভিজুৱেল অফিচিয়েল নহয়, সেইটো ইণ্ডিভিজুৱেল এটা চিঠিহে, এইটো গভৰ্ণমেণ্টৰ চিঠি নহয়। কিন্তু ছেক্ৰেটাৰীবিলাকে এইটো গভৰ্ণমেণ্টৰ চিঠি বুলি মানে আমাক কৈ মানে তেনেকুৱা মিছা কথা কৈ আছিলে। আৰু যাৰ কাৰণে যিটো আমাৰ কলেজ শিক্ষকবিলাকৰ যিটো প্ৰমোশ্যনৰ কাম, সেইটো কাম কৰাত আমাৰ এতিয়ালৈকে আমি মানে উপনীত হ'ব পৰা নাই। কিন্তু সেইটো আচলতে গভৰ্ণমেণ্ট চিঠি নহয়, যে এইটো এনেকুৱা উল্লেখ কৰা আছে যে BTC অঞ্চলত থকা যিবিলাক হায়াৰ এডুকেশ্যন, সেই হায়াৰ এডুকেশ্যনৰ প্ৰমোশ্যনৰ কেছ প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ কামবিলাক কিছুমান ইৰেগুলাৰিটিছ হৈছে বুলি কৈছে, চিঠিত উল্লেখ কৰা আছে। কিন্তু সেইটো আমি ক্লিয়াৰলি আমি ক'ব পাৰোঁ যে ইয়াত আমাৰ BTC অঞ্চলত যিবিলাক আগতে এইবিলাক প্ৰমোশ্যনৰ কাম, ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ কামবিলাক, কিন্তু এইটো গভৰ্ণমেণ্টত থকা যিটো ৰুল, UGCৰ গাইডলাইন, অসমত থকা আমাৰ এডুকেশ্যনৰ যিটো গাইডলাইন, সেইমতে গোটেইটো কাম কৰা হৈছে। আৰু আগতেও তেনেকুৱা আমি কাম কৰিছে ইয়াতে, আমাৰ BTC অঞ্চল প্ৰমোশ্যন হৈছে। সেই একেধৰণে প্ৰমোশ্যনৰ কামৰ আমি লাগি আছিলোঁ। কিন্তু এই এটা চিঠিৰ কাৰণে আমাৰ ছেক্ৰেটাৰীবিলাক কৰিব বিচৰা নাছিলে। কিন্তু আজি আমি উদ্ঘাটন কৰিছোঁ, চিঠিত আচলতে তেনেকুৱা একোৱেই নাই। আচলতে এইটো অফিচিয়েল চিঠি নহয়, সেইটো পাৰ্চনেল চিঠি। আৰু সেইকাৰণে আমি এতিয়া অন্য এটা চিঠি আমি আৰু আকৌ পাইছোঁ গভৰ্ণমেণ্টৰ পৰা, যে ক্লিয়াৰলি লিখা আছে গভৰ্ণমেণ্টৰ চিঠিত, যিটো 2022 তাতে লিখা আছে যে এই প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিঙৰ যিবিলাক কাম BTC অঞ্চলৰ, সেইটো আমাৰ আসাম গভৰ্ণমেণ্টৰ আওতাত নপৰে। সেইটো যিহেতু এডুকেশ্যন আৰু হায়াৰ এডুকেশ্যন, এইটো হ'ল আমাৰ BTCৰ এটা ট্ৰান্সফাৰ ছাবজেক্ট। সেইটো সকলো কাম ইয়াত প্ৰমোশ্যন আৰু ফাৰ্ষ্ট ছাৰ্ভিচ কাউণ্টিং, এই সকলো কামবিলাক আমাৰ BTC এই লেভেলতে এইটো কৰিব পাৰে বুলি তাত ক্লিয়াৰলি লিখা আছে। সেইটো কাৰণে আমি এতিয়া আজিৰ পৰা আকৌ যদিও কোড অফ কণ্ডাক্ট লাগিছে, সেইটো কাৰণে আমি এইটো খুব সক্ৰিয়ভাৱে আমি কাম কৰিব পৰা নাই। কিন্তু আমি আজি ক্লিয়াৰ হ'ব পাৰিছোঁ যে যিহেতু এইটো ট্ৰান্সফাৰ ছাবজেক্ট, সেই সকলো কামবিলাক আমি পৰৱৰ্তী সময়ত ইয়াৰ পৰা আমি কাম কৰিবলৈ পাৰিব বুলি আমি আশা কৰিছোঁ। আমি নিশ্চিত যে আমাৰ আফটাৰ ইলেকশ্যন আমি যিটো ফাৰ্ষ্ট কাউণ্টিঙৰ ছাৰ্ভিচ, ফাৰ্ষ্ট কাউণ্টিং আৰু আমাৰ প্ৰমোশ্যনৰ কামবিলাক আমি কৰিবলৈ পাৰিম বুলি আমি খুব মানে নিশ্চিত হৈছোঁ। যিহেতু গভৰ্ণমেণ্টৰ পৰা এইটো অৰ্ডাৰ দিয়া আছে যে ইয়াত আমাৰ অসম গভৰ্ণমেণ্টৰ পৰা কোনো ক'বলগীয়া একো নাই বুলি। আৰু সেইকাৰণে আমি আৰু এটা আমি খুব ভাল এটা আনন্দিত হৈছোঁ। চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এটা ঘোষণা কৰিছিল যে এই প্ৰমোশ্যনৰ ক্ষেত্ৰত যে 2024 31 যে ডিচেম্বৰ তেতিয়ালৈকে যিবিলাক মানে কাম কৰি থকা আমাৰ কলেজৰ যিবিলাক শিক্ষক,
তেওঁলোকে PhD নহ'লেও মানে তেওঁলোকক প্ৰমোশ্যন এছ'চিয়েট প্ৰমোশ্যন মানে প্ৰফেচৰলৈ প্ৰমোশ্যন দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰিছে আৰু সেই ঘোষণাটো আমি স্বাগতম জনাইছোঁ খুব ভাল পাইছোঁ আৰু তেনে যদি হয় নিশ্চয় আমাৰ BTC বুলি নহয় গোটেই অসমৰ মানে কলেজ শিক্ষকবিলাকৰ খুব ভাল এটা কাম আহিব বুলি লাভ হ'ব বুলি মই ভাবিছোঁ সেইকাৰণে স্বাগতম জনাইছোঁ আমাৰ মাননীয় চিফ মিনিষ্টাৰৰ যিটো ঘোষণা আৰু আমি সেই মৰ্মে আমি আমাৰ এই BTC অঞ্চলতো আহি থকা 3 বৰত যিটো আমাৰ যিবিলাক প্ৰমোশ্যনৰ কাম বাকী ৰৈছে আটকি ৰৈছে আৰু যিবিলাক মানে ফাৰ্ষ্ট কাউণ্টিঙৰ ছাৰ্ভিচ কাউণ্টিঙৰ কামবিলাক ৰখি আছে সেইটো আমি আফটাৰ ইলেকশ্যন আমি নিশ্চয় কৰি ল'বলৈ আৰু ক্লিয়াৰ কৰিব পাৰিম বুলি আমি ভাবিছোঁ আচলতে আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ছাৰে সেইটো এই চিঠিবিলাক কিছুমান মানে তেওঁ পোৱা নাছিলে নিশ্চয় তাক আমাৰ অফিচাৰবিলাকে এইটো মিছলিড কৰিছে এতিয়া আজিহে যেতিয়া আমি তেখেতৰ লগত এনে আমি প্ৰাইভেটলি এনেকৈ আলোচনা কৰিছিলোঁ আচলতে এই সমস্যাবিলাক কি হৈছে বুলি তাৰপিছত গোটেই থন্নকৈ এই চিঠিবিলাক এতিয়া আমি বিচাৰি চালোঁ যে সঁচাকৈ এইবিলাক কোনো অফিচিয়েল চিঠি নহয় যিবিলাক বাধা দিয়াৰ সেইবিলাক অফিচিয়েল চিঠি নহয় এইটো ইণ্ডিভিজুৱেলি জনোৱা এটা চিঠি আৰু এটা আবেদনহে আছিলে আৰু সেইটো কেতিয়াও অফিচিয়েল চিঠি হ'ব নোৱাৰে আৰু অফিচিয়েল চিঠিটো এইটো দেখা গৈছে যে এইটো মানে যিটো হায়াৰ এডুকেশ্যন সেইটো ট্ৰেন্সফাৰ ছাবজেক্ট সেইটো মানে আমাৰ অসমৰ হেৰি যিটো এডুকেশ্যনৰ আওতাত নপৰে বুলি এইটো ক্লিয়াৰ কৰি লিখাই আছে সেইকাৰণে আমাৰ যে BTR চিফ প্ৰমোদ বড়ো ছাৰেও আমাৰ আফটাৰ ইলেকশ্যন এই গোটেই কামবিলাক কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু আমাক আশ্বাস দিছে আমাৰ BTC এডুকেশ্যন ছেক্ৰেটাৰী তেখেতে মানে আমি বহুতবাৰ তেখেতৰ লগতো আমি আলোচনা কৰিলোঁ এই সম্পৰ্কে কিন্তু তেখেতে এই চিঠি এখনটো মানে গভৰ্ণমেণ্টৰ পৰা বাধা আসাম গভৰ্ণমেণ্টৰ পৰা বাধা আছে বুলি মানে কৈ আছিলে ইমান দিনে চ' আমি কিন্তু আজিহে মানে সেই অফিচিয়েল চিঠিটো মানে উলিয়ালোঁ সঁচাকৈ আমি যিকোনো এটা চ'ৰ্চৰ পৰা আমি উলিয়াই চালোঁ যে আচলতে তেনেকুৱা অফিচিয়েল চিঠি নহয় আৰু সেইটো মানে আমাৰ চিফ ছাৰক বা আমাৰ এই মানে BTC অঞ্চলৰ বিষয়া আন বিষয়ববীয়াক মানে তেওঁলোকে মানে এটা কি বুলি কয় এইটো খুব এটা ভুল এটা কি বোলে মিছলিড কৰিছে বুলি ক'ব লাগিব মিছলিড কৰিছে এইটো চবতকৈ দুখ লগা কথা যে আমাৰ BTC চিফক মিছলিড কৰিছে আমাৰ বেলেগ অফিচাৰবিলাকক মিছলিড কৰিছে যাৰ কাৰণে এই কামবিলাক মানে টাইমলি আমি কৰিব নোৱাৰিলোঁ হয় শিক্ষকবিলাককো মিছলিড কৰিছে আমাৰ চিফ ছাৰকো মিছলিড কৰিছে আৰু সেইটো মানে চবতকৈ দুখ লগা কথা